ডবকাৰ হালঠিবাৰীত এজনী ধৰ্ষিতাৰ কৰুণ বিননি। তথ্য অনুসৰি কেইবাদিন পূৰ্বতে আব্দুল কৰিম নামৰ এগৰাকী লম্পটে যুৱতীগৰাকীক ফুচুলাই নি কেইবাদিনো ঘৰৰ ভিতৰত বন্দী কৰি ৰাখি ধৰ্ষণ কৰে। ঘটনাটো পোহৰলৈ অহাৰ পিছত বৰ্তমানো শয্যাগত হৈ থকা যুৱতীগৰাকীৰ ভাষ্য অনুসৰি স্থানীয় ৰাইজৰ সহযোগত কৰিম আলীক জেললৈ প্ৰেৰণ কৰে। কিন্তু কৰিম আলীৰ পৰিয়ালে আজিও যুৱতীগৰাকীক হত্যাৰ ভাবুকি দি আহিছে বুলি যুৱতীগৰাকীয়ে ৰিভিউ অসমৰ সাংবাদিকৰ আগত জানিবলৈ দিছে। বুধবাৰ দিনা আছিলে, মই সিহঁতৰ ঘৰত ফোন কৰিছে মৰ্জিনা বেগমে বেজিৰ কাৰ্ড আৰু জন্ম চাৰ্টিফিকেট মোৰ ল'ৰাটোক লৈ যাব কাৰণে ল'ৰা। পিছত মই লৈ গৈছোঁ দিনৰ 10টা সময়ত। মামাই মোক হাতত ধৰি পেলাই কৈছে, আজিয়ে মই সুযোগ পাইছোঁ, ইমান দিন তোৰ পিছে পিছে মই ঘূৰিছোঁ, সুযোগ পোৱা নাছিলোঁ। এইটো কথা কওঁতে মোক হাতত ধৰি পেলাই মোক দলিয়াই মাৰিছে, দলিয়াই মাৰি পেলাই ৰেপ কৰিছে। কৰোঁতে মই ইমান চিঞৰি বাহৰি উঠিছোঁ, তথাপিও কোনো মানুহ আগবঢ়া নাই। পিছত সি মাটো কৈছে যে ধৰ ছোৱালীটোক কৰ, আটক কৰ, ছোৱালীটোক ওলাব নিদিবি ঘৰৰ পৰা। মই যে চিঞৰি আছোঁ। পিছত মাইকীটোৱে মোক নিচা আনি দিছে খাবৰ কাৰণে। পিছত মই পানীত পেলাই নিচাটো খাই দিছোঁ। পিছত মাইকীটোৱে মোক কৈছে যে তইও নকবি, নহ'লে তোক বেজী মাৰিখিনি মাৰি জমঘৰত পেলাই দিম। ৰাজ্যৰ চিকিৎসা বিভাগৰ ফলাস্বৰূপ উদঙাই দিলে স্থানীয় ৰাইজে। 1880 চনতে ব্ৰিটিছসকলে নিৰ্মাণ কৰা কলিয়াবৰৰ শিলঘাট প্ৰাথমিক চিকিৎসা কেন্দ্ৰত মাহৰ পিছত মাহ ধৰি উপস্থিত নাথাকে চিকিৎসক। চিকিৎসালয়খনত নাই এম্বুলেন্স সেৱা। প্ৰাপ্য তথ্য অনুসৰি ব্ৰিটিছসকলে নিৰ্মাণ কৰি যোৱা কলিয়াবৰৰ মাজমজিয়াত থকা শিলঘাট প্ৰাথমিক চিকিৎসালয়ত মাহৰ পিছত মাহ ধৰি উপস্থিত নাথাকে চিকিৎসক সুৰিন্দৰ কৌৰ। যি সময়ত ৰাইজৰ চিকিৎসালয়ত মন্ত্ৰী কেশৱ মহন্তই ছাডেন ভিজিট কৰি চিকিৎসকসকলৰ লগতে কৰ্মচাৰীসমূহক নিলম্বন কৰি আহিছে, সেই সময়তে নিজ সমষ্টি শিলঘাটৰ এই ঘটনাই চিকিৎসা মন্ত্ৰীৰ নীতি ধোঁৱাচাঙত তুলি ধৰিছে। এতিয়া কেশৱ মহন্তই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।